অসম পুলিচৰ ৰিটেন এক্সামটো একদম খুবেই সহজ আৰু এইটো ভিডিঅ' দেখাৰ পিছত আৰু আপুনি কেতিয়া অসম পুলিচৰ ৰিটেন এক্সামত ফেইল নকৰে। হাই, মই মুস্তফা আলী আৰু আপোনালোকে চাইছে মুস্তফা আলী 09 আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে ইউটিউবত মোৰ ভিডিঅ' চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব মোৰ নতুন নতুন ভিডিঅ'খিনি সবৰে আগত দেখাৰ কাৰণে। সবে মোক প্ৰশ্ন কৰি থাকে যে দাদা আপুনি কেনেকৈ পঢ়িছিল, আপুনি কিমান ঘণ্টা পঢ়িছিল, কোন কোন বুকছ পঢ়িছিল যে আপুনি দুবাৰ অসম পুলিচৰ এক্সাম দি দুবাৰে আপুনি পাছ কৰিছে। তো এইটো কোৱেশ্চন বা এইটো কমেণ্ট মই আটাইতকৈ বেছি পাইছোঁ, সেইকাৰণে মই ইয়াৰে ওপৰত আজি ভিডিঅ'টো লৈ আহিছোঁ যে অসম পুলিচৰ ৰিটেন এক্সামটো পাছ কৰিবলৈ হ'লে কেনেকৈ পঢ়িব লাগে বা কোনখন বুকছ পঢ়িব লাগে, কেনেকুৱা ছিষ্টেমত পঢ়িব লাগে, দিনত কিমান ঘণ্টা পঢ়িব লাগে। চাওক, অসম পুলিচৰ যিটো ৰিটেন এক্সাম আছে, তো অসম পুলিচৰ ফিজিকেলতকৈ ৰিটেন এক্সামটো পাছ কৰা একেবাৰে সহজ, ঠিক আছে। কাৰণ চাওক, আপোনাৰ ফিজিকেল যিটো টেষ্ট সেইটো আপোনাৰ সন্মুখতে কম্পিটিশ্যন হৈ আছে, কিন্তু যিটো আপোনাৰ ৰিটেন টেষ্ট সেইটো আপোনাৰ সন্মুখত কম্পিটিশ্যন নহয়, আপোনাৰ পিছফালে কম্পিটিশ্যন হয়, মানে কম্পিটিশ্যনটোক আপুনি দেখি নাপায়, ঠিক আছে। মই জাষ্ট এটা উদাহৰণ দি আছোঁ, অকণমান ভালকৈ বুজিবলৈ চেষ্টা কৰিব। আপুনি যদি এখন জাগাত আপোনাক লৈ যোৱা হৈছে, আপোনাৰ অচিনাকি এখন ঠাই, ঠিক আছে, সেই ঠাইখন মানি লওক খুবেই খাতাৰনাক, খুবেই ডেঞ্জাৰ, আপোনাক মানে খুবেই ভয়ংকৰ যদি ঠাই হয়, ঠিক আছে, আপোনাক যদি এইটোৰ বিষয়ে একো মানে জনাই দিয়া নহয় যে ঠাইখন বহুত ভয়ংকৰ কিবা কিবি, ঠিক আছে, আপোনাক যদি এইফালে যাব দিয়া হয় আপুনি কিন্তু যাব, আহিব, ফুৰিব, ঘূৰি আহিব, আপোনাৰ একো নহ'ল, ঠিক আছে, আপুনি ঠিকে আছে, ভালে আছে, জাগাখন খাতাৰনাক হ'লেও আপুনি ভালে আছে। কিন্তু এখন যদি আকৌ যদি আপোনাক যদি এখন বেলেগ ঠাইত লৈ যোৱা হয়, যদি ঠাইখন যদি একদম ভাল থাকে, ইয়াৰ একো মানে ৰিস্কি এৰিয়া নহয়, ঠিক আছে, কিন্তু আপোনাৰ মনত যদি ভয় দেখুওৱা হয় যে এইখন ঠাইত মানে কিবা কিবি অমুক চমুক, এইখনত নাযাবি, এইখনত মানে ভূত প্ৰেত কিবা বাঘ ভালুক ওলায়, তেতিয়াহ'লে কি আপুনি সেইফালে যাব পাৰিব নেকি? আপুনি যদি এক কদম আগবঢ়াই দিয়ে সেইকাৰণে আপুনি কিন্তু মানে 100 বাৰ চিন্তা কৰিব, তাৰ 2 কদম পিছফালে আপুনি ভৰিখন পিছুৱাই ল'ব। ঠিক তেনেকুৱা অসম পুলিচৰ যিটো ৰিটেন এক্সাম ফিজিকেল টেষ্ট আছে, ফিজিকেল টেষ্টটোত যিটো কম্পিটিশ্যন আছে, আমনা চামনা হৈ আছে, ঠিক আছে, কিন্তু মানে এইটো আপুনি একদম জানে বস্তুটো হয়নে নাই যে এইটো মই কেৰেক্ট কৰিব পাৰিম। কিন্তু যিটো আপোনাৰ ৰিটেন টেষ্টটো আছে, সেই ৰিটেন টেষ্টৰ বিষয়ে চবেই মানে মাইণ্ডত এনেকুৱা এটা মানে ভাইৰাছ সোমাই থৈ দিছে যে অসম পুলিচৰ ৰিটেন এক্সামটো খুবেই টাফ। সেইকাৰণে আমি কি কওঁ যে বেছিভাগ মানুহে কি হয়, টাফ কুৱেশ্যনবিলাক পঢ়িবলৈ চেষ্টা কৰে, যিবিলাক ইজি কুৱেশ্যন সেইবিলাক নপঢ়ি টাফখিনি পঢ়াৰ চেষ্টা কৰে। তো চবতকৈ বেছি ডাঙৰ ভুল হৈছে এইটো বস্তুৱে, ঠিক আছে। এক্সামত পাছ কৰিবলৈ হ'লে সদায় চিলেবাছ অনুসৰি পঢ়িব লাগে, ঠিক আছে। আপুনি যদি চিলেবাছ নাজানে, যদি চিলেবাছ নজনাকৈ পঢ়ে, তেতিয়াহ'লে আপুনি 100 বাৰ যদি এক্সাম দিয়ে 100 বাৰে ফেইল কৰিব। তো অসম পুলিচৰ চিলেবাছটো কি চাওক, একদম মানে এইটো বস্তু কি হয় নৰ্মালি বুজিব লাগে। যদি আপুনি এবাৰ বুজি লৈছে তেতিয়াহ'লে আপুনি 100% এক্সামত পাছ কৰিব। আপোনাৰ জেনেৰেল নলেজৰ ওপৰত কুৱেশ্যন আহিব, জেনেৰেল নলেজৰ বেছিখিনি কুৱেশ্যন থাকিব অসম হিষ্ট্ৰীৰ পৰা, ঠিক আছে, অসম ইতিহাসৰ পৰা। নেক্সটত কি কুৱেশ্যন আহিব, লজিকেল ৰিজনিং, ঠিক আছে, আৰু ইয়াৰ পিছত আহিব আপোনাৰ মেথছ, আৰু তাৰপিছত আহিব আপোনাৰ ইংলিছ গ্ৰামাৰ। আপোনাৰ অসম পুলিচৰ যিটো চিলেবাছ আছে কমপ্লিট কভাৰ, ঠিক আছে। এটা কথা চিন্তা কৰক যে অসম পুলিচৰ ৰিটেন এক্সামটো কিহৰ কাৰণে ইজি হয়, কাৰণ আজিৰ ডেটত যিমান মানুহে অসম পুলিচত এপ্লাই কৰে তাৰ বেছিভাগে কি 20% মানুহে মেট্ৰিক পাছ কৰি এপ্লাই কৰে, তাৰ 30% মানুহে HS ছেকেণ্ড ইয়াৰ কমপ্লিট কৰাৰ পিছত এপ্লাই কৰে, আৰু বাকী যিমান আছে 50% সব গোটেইকেইটা গ্ৰেজুৱেশ্যন কৰা ল'ৰা হয়, ঠিক আছে। কিন্তু যিমানখিনি কুৱেশ্যন আহে আপোনাৰ, সেই কুৱেশ্যনকেইটা আহে ক্লাছ 7, 8 আৰু 9 লেভেলৰ, ঠিক আছে। যিমানখিনি আপোনাৰ আছাম হিষ্ট্ৰীৰ পৰা যিমানখিনি কুৱেশ্যন আহে, ঠিক আছে, আপুনি এটা যদি প্ৰাইভেট স্কুলৰ যদি ল'ৰা ছোৱালী যদি ক্লাছ 6, 7 নহয় 3, 4 এটা জেনেৰেল নলেজৰ এটা বুকছ আছে, সেইখন যদি আপুনি পঢ়ে, সেইখনৰ পৰাই মই কৈ দিম, মই দুবাৰ এক্সাম দিছোঁ নহয়, মানে প্ৰায় 80% কুৱেশ্যন এই যিবিলাক জাতীয় বিদ্যালয় যে আছে আমাৰ অসমত যিমান আছে, ইহঁতৰ এটা বুকছ আছে জেনেৰেল নলেজ, ঠিক আছে, সেইখন বুকছৰ একদম A to Z কুৱেশ্যন এনেকুৱা হয় যে একদম ডাইৰেক্ট ইয়াৰ পৰা উঠাই লৈ যাই কিনে কুৱেশ্যনত বহাই থৈ দিছে এনেকুৱা। আৰু যিবিলাক লজিকেল ৰিজনিং আছে, লজিকেল ৰিজনিংবিলাক একেবাৰে খুবেই সহজ। মেথছ যিখিনি আছে, মেথছখিনি আপোনাৰ ক্লাছ 7, 8 আৰু 9 লেভেলৰ মেথছ দি থাকে, গ্ৰামাৰখিনি তেনেকুৱা। আটাইতকৈ টেনশ্যন বেছি থাকে যে জেনেৰেল নলেজখিনি, ঠিক আছে। এতিয়া জেনেৰেল নলেজ কি কুৱেশ্যন আহিব মই আপোনালোকক ডাইৰেক্ট কৈ দিম, আপোনালোকৰ যদি এনেকৈ পঢ়ে তো জেনেৰেল নলেজৰ আপোনাৰ কুৱেশ্যন বাকী নাথাকে, ঠিক আছে। আপুনি জাষ্ট প্ৰাচীন অসম আৰু মধ্য অসমখন পঢ়ি ল'ব। প্ৰাচীন অসমৰ 7টা না 8টা বংশ আছে, সেই বংশকেইটাৰ বিষয়ে পঢ়ি ল'ব। আৰু মধ্য অসম যে আছে, মধ্য অসমৰ এটা বস্তু মনত ৰাখিব যে কোনজন ৰজাক কি নামেৰে জনা যায়, ঠিক আছে। চুটাংফা মানে মোৰ মনতে নাথাকে, তথাপি আপোনালোকক কৈছোঁ যে কোনজন ৰজাক কি নামেৰে জনা যায়,
ঠিক আছে কোনজন ৰজাৰ দিনত কি যুদ্ধ হৈছিল আৰু কোন যুদ্ধ কিমান চনত সংঘটিত হৈছিল আৰু কোন যুদ্ধ কাৰ মাজত হৈছিল ঠিক আছে ইয়াৰ ওপৰত কোশ্চিন আহিব বেছি ভিতৰত নাযায় ঠিক আছে আপোনালোকে যদি ভাবে যে ইমান ইজি কোশ্চিন আমি টাপ কিটা পঢ়ো তেতিয়াহ'লে আপোনাৰ একদম মূৰ্খমিৰ কাম হ'ব আপুনি একদম সহজখিনি পঢ়িবলৈ চেষ্টা কৰক যে অসম হিষ্ট্ৰী এইখিনি গুচি গ'ল ঠিক আছে ইয়াৰ পিছত আহিব আপোনাৰ বুকছ আৰু অথৰ ঠিক আছে বুকছ আৰু অথৰৰ বিষয়ে এটা কোশ্চিন আপোনাৰ 100% থাকিব বুকছ এণ্ড অথৰ তো এইটো এতিয়া আপুনি ভাবক যদি আপুনি বহুত বুকছ পঢ়ে তেতিয়াতো কাম নাই এতিয়া আপোনাৰ লাগে ইম্পৰ্টেণ্ট বুকছখিনি হয়নে নাই যদি আপোনাৰ ইম্পৰ্টেণ্ট বুকছখিনি লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মই এনেকুৱা ভিডিঅ' দিয়ে থাকোঁ ইম্পৰ্টেণ্ট বুকছ ঠিক আছে ইয়াৰ পিছত আহিব আপোনাৰ উৎসৱ ঠিক আছে যেহেতু অসমত বহুত নানান জাতি ধৰ্মৰ মানুহে বসবাস কৰে সেইকাৰণে উৎসৱৰ ওপৰত এটা কোশ্চিন আপোনাৰ থাকিব যে চিধে এটা বড়ো জনজাতিৰ লোকসকলে কোনটো উৎসৱ পালন কৰে চাহ জনজাতিৰ লোকসকলে কোনটো উৎসৱ পালন কৰে এইটো সবেই জানে মুছলমান জনজাতিৰ লোকসকলে কোনটো উৎসৱ পালন কৰে এনেকুৱা এটা কোশ্চিন আপোনাৰ 100% আহিব ঠিক আছে আৰু এটা কোশ্চিন কি আহিব যে অসমৰ যিমান জিলা আছে ঠিক আছে সেইটো চিধে এটা জিলা এটা যেটা মানে এই জিলাখিনিৰ বিষয়ে অকণমান থুলমূল নলেজ এটা ৰাখিব ঠিক আছে চিধে কৈ দিব পাৰে যে নগাঁও জিলাখন যে আছে এখন ডিমা হাছাও জিলাৰ কোনখন দিশত অৱস্থিত এনেকুৱাই কোশ্চিন হ'ব যে ঠিক আছে বা ঠিক আছে গুৱাহাটী যে আছে গুৱাহাটী ব্ৰহ্মপুত্ৰৰ কোনফালে অৱস্থিত এনেকুৱা এটা কোশ্চিন আপোনাৰ থাকিব ইয়াৰ পিছত আপোনাৰ নেক্সট আহিব উমানন্দ মন্দিৰখন কাৰণ অসমৰ এটা প্ৰখ্যাত মন্দিৰ হৈছে উমানন্দ মন্দিৰখন উমানন্দ মন্দিৰৰ বিষয়ে এটা কোশ্চিন প্ৰায় আহি থাকে যে উমানন্দ মন্দিৰখন কিমান চনত বনোৱা হৈছিল বা উমানন্দ মন্দিৰখন কোনে বনাইছে বা উমানন্দ মন্দিৰখন যে আছে সেইটো কোনখন পাহাৰত অৱস্থিত এনেকুৱা এটা কোশ্চিন আহি থাকে ইয়াৰ পিছত ৰাজধানী আমাৰ ভাৰতত যিমান ষ্টেট আছে সবৰে ৰাজধানী পঢ়ি ৰাখিব যিকোনো এটা ৰাজধানী আপোনাৰ আহিব ঠিক আছে ৰাজধানী আপোনাৰ আহিব তাৰপিছত আপোনাৰ পঢ়িব মানে কোন তাৰিখে কোনটো উৎসৱ পালন কৰা হয় ঠিক আছে মানে দিৱস আৰু তাৰিখ কোন তাৰিখে কি দিৱস পালন কৰা হয় এনেকুৱা এটা কোশ্চিন আহিব আপোনালোকে যদি এনেকৈ পঢ়িবলৈ চেষ্টা কৰা ঠিক আছে এনেকৈ বহুত আলটু ফালটু পঢ়ি লাভ নাই এইকেইটা বস্তু ফ'ল' কৰি যদি আপোনালোকে পঢ়ি থাকা তেতিয়াহ'লে আপুনি 100% কৈ দিব পাৰিম যে অসম পুলিচৰ এক্সামখন আপুনি সোনকালে একেবাৰে প্ৰথমতে ক্ৰেক কৰিব পাৰিব এতিয়া কথা হ'ল যে কোনখন বুকছ ফ'ল' কৰিব লাগে হয়নে নাই কাৰণ যেতিয়া বুকছৰ কথা আহিল তো মই কোনো বুকছক আপোনাক ছাজেষ্ট নকৰোঁ যে আপুনি এইখন বুকছ পঢ়ক বা এইখন বুকছ নপঢ়ক কাৰণ যিমানজন বুকছ লেখে ঠিক আছে প্ৰত্যেকটো ৰাইটাৰ যোনজন ৰাইটাৰে বুকছ লেখে সেই ৰাইটাৰকেইটা মোতকৈ বহুত মানে ভাল নলেজ থকা মানুহ তো মই কাৰো বুকছক বেয়া নকওঁ কিন্তু একচুৱেলি মানে এক্সাম ক্ৰেক কৰিবলৈ হ'লে বুকছ পঢ়ি লাভ নাই কাৰণ বুকছত ইমান বেছি বস্তু দিয়া থাকে আপুনি যদি ইমান বস্তু কভাৰটো কৰিবই নোৱাৰিব কোনোবাই যদি কিবা কাৰণতো কভাৰ কৰিব পাৰে কিন্তু ইমান বস্তু মনত ৰাখিব নোৱাৰে আৰু এটা কথা মনত ৰাখিব যে সদায় অলপকৈ পঢ়িব 1 ঘণ্টা 2 ঘণ্টা পঢ়িব যিখিনি পঢ়িব সেইখিনি ৰিভাইজ বেছিকৈ মাৰিব আপুনি যদি সদায় 2 ঘণ্টাকৈ পঢ়ে তেতিয়াহ'লে এটা কাম কৰিব যে আপুনি দিনৰ 1 ঘণ্টা আগৰ পুৰণাখিনিকে ৰিভাইজ কৰিব আৰু 1 ঘণ্টা নতুনকৈ শিকাৰ কাৰণে চেষ্টা কৰিব তেতিয়াহ'লে আপুনি মানে মনত ৰাখিব পাৰিব কাৰণ মানুহে এদিনত যিমান শিকিব পাৰে তাৰ 86% বস্তুৱে পাহৰি যায় তো সেই বস্তুখিনি মনত ৰাখিবলৈ হ'লে আপোনাৰ সদায় ৰিভাইজিংটো ৰাখিব লাগিব যদি ৰিভাইজিং ৰাখিব নোৱাৰা তেতিয়াহ'লে আপুনি যিমানে নপঢ়কে আপুনি কিন্তু পাহৰি যাব আৰু কম্পাৰেটিভ এক্সামৰ কাৰণে যিমানজনে প্ৰিপাৰেশ্যন কৰে খালি এইবিলাক সব শৰ্ট কুৱেশ্যনে হয় আৰু এইবিলাক মানুহে বেছিভাগে পাহৰি যায় তো আপুনি যদি এইটো পদ্ধতিত যদি আপুনি যদি পঢ়া শুনা কৰে তেতিয়াহ'লে মই কৈ দিব পাৰিম আপুনি 100% অসম পুলিচৰ এক্সামটো একদম ইজিলি আপুনি পাছ কৰিব পাৰিব আৰু যদি আপুনি কিবা নবুজা বস্তু থাকে যদি মোৰ ভিডিঅ'টোত এনেকুৱা বস্তু থাকে যে বুজা নাই তেতিয়াহ'লে আপুনি মোৰ ডিছক্ৰিপশ্যনত মই এটা লিংক দি দিম মোৰ ইনষ্টাগ্ৰামৰ লিংক তাতে যাই কিনে মোক ফ'ল' কৰি মোক SMS কৰিলে যিখিনি নবুজা বস্তু থাকে মোক ডাইৰেক্ট খুলি ক'লে মই বুজাই দিবলৈ চেষ্টা কৰিম তো আজি ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ জয় হিন্দ